এইজনী দেখোন চম্পা বাইদেৱে। চম্পা বাইদেউ, আপুনি ক'লৈ যাব ওলাইছে হে? মিনতি, মোৰ ছাগলী দুটা আজি অহাই নাই, নাজানো ক'ত বা আছে, সেই দুটাকে বিচাৰি যাওঁ ৰ। আপুনি এইফালে ছাগলীৰ পাছত লাগি আছে আৰু গাঁৱত কি কি ঘটিছে খবৰেই নাপায় কিজানি। কি কৈ আছা মিনতি? ভালকে খুলি কোৱা, মই কথাবোৰ ঠিক বুজি পোৱা নাই। সেই কি যে কয়, আপুনি কি গম নাপায় নেকি? সেই নগেনৰ পত্নী ৰাতি দেখোন কাৰোবাৰ লগত পলাই গৈছিল, ৰাতিপুৱা আৰু ঘূৰি আহিছে নহয়। কি কথা কৈ আছে হে আপুনি? তিৰোতাজনীক দেখিতো তেনেকুৱা হেন নালাগে, আৰু দুটা বাচ্চাও আছে দেখোন ইয়াত। তেনেহ'লে মই কি মিছা কথা কৈ আছো? গাঁৱৰ মানুহে দেখা নাই? এতিয়া আৰু আগৰ দিন আছে নেকি? এতিয়া নিজৰ ল'ৰা ছোৱালী নাতি পুতি এৰি থৈ বেলেগৰ লগত পলাই যায়। সেইটোতো হয় মিনতি, কি যে হ'ব। মইতো আগৰ পৰাই জানিছিলোঁ তাইৰ কাৰোবাৰ নহয় কাৰোবাৰ লগত কিবা ভেং আছে, এতিয়াহে বুজি পালোঁ। কিন্তু এটা কথা মিনতি, তাই যদি পলাই গৈছিল, কিন্তু ৰাতিপুৱা আৰু ঘূৰি আহিল কিয়? আৰু নগেনৰ পত্নীজনী এজন শিক্ষিত মহিলা, ইমান বছৰ গুৱাহাটীত থাকি এতিয়া গাঁৱত আহিছে। মোৰতো তেনেকুৱা নালাগে যে তিৰোতাজনী তেনেকুৱা কিবা কৰিব পাৰে। গুৱাহাটীত থাকিল বুলিয়ে অলপ পঢ়া শুনা আছেই দিয়া, সেই বুলি কি গাঁৱত আহি এইবিলাক কৰিব নেকি? গাঁৱৰ মানুহে কি মানি ল'ব নেকি? মই সেইটো কথা কোৱা নাই মই কৈছোঁ এবাৰ ভাবি চাব লাগে যে আচল কথাটো কি। নাজানাকৈ বেলেগ এজনক দোষী সাব্যস্ত কৰাটো উচিত নহয় ন। আপুনি নিজে ভাবি চাওকচোন, ৰাতি 10-11 বজাত অচিনাকি মানুহ এজনৰ লগত বাইকত উঠি গৈছে, ৰাতিপুৱা ঘূৰি আহিছে। তেনেহ'লে চিন্তা কৰকচোন, সি পলাই গৈছে নে নাই? আৰু নগেনে যদি লগত থাকিল হয় তেতিয়া এটা বেলেগ কথা। কেৱল গাঁৱৰ মানুহ নহয়, পিছফালৰ গাঁৱৰ মানুহ এজন দেখিছে। আৰু মইতো শুনিছোঁ তাই বোলে গাঁৱত আহিবই খোজা নাছিল, নগেনে জোৰ কৰিহে লৈ আহিছিল। তাই কিজানি চহৰত থাকোঁতেও এইবোৰ কিবা ঠাণ্ডা আছিল, সেইকাৰণে সি ইয়াত আহিব খোজা নাছিল, এতিয়াহে গম পাওঁ। কিন্তু মইতো শুনিলোঁ তাই বোলে কিবা এটা এজেঞ্চি খুলিব আমাৰ মহিলাসকলৰ বাবে, তাতে আমাৰ কিবা সহায় কৰিব বুলি শুনিলোঁ। সেইবোৰ চব মিছা। গাঁৱৰ নম্ৰ তিৰোতাবিলাকক নিজৰ লগত লগ লৈ সেনেকৈ কিবা নহয় কিবা এটা বিজনেছ কৰিব, বেলেগ একো নহয়। এইবোৰত তাৰ নিজৰে লাভ, আমাৰ লাভ নহয় একো। ঠিক আছে মিনতি বাই, মই ছাগলী দুটা বিচাৰি আহোঁ। কি হয় পিছততো গমেই পাম নহয়। এই চম্পা বাইদেউ আৰু কথাবোৰ চব ভালকৈ চিন্তা কৰে, আৰু বেলেগ কাক লগ পাওঁ, কাক কথাটো ক'ম। এনেকুৱা মাইকী মানুহক আমাৰ গাঁৱত আমি আৰু স্থান নিদিওঁ। গোটেই ৰাতি বেলেগত থাকিব আৰু ৰাতিপুৱা ঘূৰি আহিব। এনেকুৱা মাইকীক ৰাখিম নেকি আমি আমাৰ গাঁৱৰ মাজত? সেইটোতো হয় ডাঙৰীয়া, নগেনৰ লগত যদি সংসাৰ নকৰে তেনেহ'লে ডাইভৰ্চ লৈ যাৰ লগত যাই থাকক। এনেকুৱা আৰু লিলিমাই কৰি দিবলগীয়া কি আছে? লুকাই লুকাই আৰু কিমান দিন এইবোৰ কাম কৰি থাকিব? 100 গৰু মাৰিলে বাঘৰৰ মৰণ। ৰাতি গাঁৱৰ সেই মানুহকেইজন দেখিছে কাৰণেহে, নহ'লে সিহঁতৰ মুখৰ পৰা সঁচা কথাটো ওলাল হয় নেকি? কাৰ লগত গৈছিল, ক'ত গৈছিল? মই আৰু শুনিছোঁ যিজন মানুহৰ লগত গৈছিল তেওঁ বোলে কিবা সম্পৰ্কীয় ভায়েক হয়। সেইবোৰ চব মিছাহে। নগেনৰ অনুপস্থিতিত এজন মানুহৰ লগত এনেকৈ ঘূৰি ফুৰে, সেই তিৰোতাজনী আৰু ভাল নেকি? এনেকুৱা তিৰোতা থাকিলে আমাৰ সমাজখনে নষ্ট হ'ব। আপুনিতো ঠিকে কৈছা, ৰাতি বোলে বিচাৰো হ'ব বুলি শুনিছোঁ। নগেনৰ ঘৰৰ মানুহেও তাইক আৰু নাৰাখে। নগেনক দেখোন এতিয়ালৈকে দেখাই পোৱা নাই, ক'ত গৈছে? চাকৰিৰ কামৰ কাৰণে বাহিৰত গৈছে, আৰু তাৰ অনুপস্থিতিত এইবোৰ ঘটিছে। তোমাৰ নিচিনা কলংকিত তিৰোতা এগৰাকীক মই মোৰ ঘৰত আৰু স্থান নিদিওঁ। ওলাই যোৱা, যাৰ লগত পলাই গৈছিলি তাৰ লগতে যোৱা। কিমান বাৰ ক'লোঁ চহৰৰ ছোৱালী নানিবা, ভাইকলৈকে আনিছে নহয় এজনী, এতিয়া পাম মজা। বাইদেউ, আপুনি মোক ভুল বুজি আছে। আপোনালোকে যেনেকুৱা ভাবিছে তেনেকুৱা মই একো দোষ কৰা নাই। হ'ব বোৱাৰী, এতিয়া ইমান কথা ক'ব নালাগে। এতিয়া সকলো আমাৰ সন্মুখতে আছে। নগেনে অহালৈকে তোমাক ইয়াতে ৰাখিম, তাৰপিছত চাবা নগেনে তোমাক নিজে গলটিয়াই উলিয়াই দিব ঘৰৰ পৰা। নিজেতো গৈছে, অলংকাৰ যিবোৰ আছিল চব লৈ গৈছে। সেইবোৰ কিয় দি আহিছা? কিয় সেইবোৰ লৈ হেনে সেই মতাজনে তোমাক নাৰাখিল নেকি? ঘূৰি আহিছা যে ৰাতিপুৱা। বাইদেউ, দাদা, মই মোৰ সৰু সৰু বাচ্চাকেইটাৰ মূৰত ধৰি কৰিছোঁ। আপোনালোকে যেনেকুৱা ভাবিছে মই তেনেকুৱা ভুল কাম একোৱেই কৰা নাই। আপোনালোকে প্লিজ মোক বিশ্বাস কৰক। তোমাক বিশ্বাস কৰিব লগা আৰু একোৱেই নাই। মোৰ চকুৰ সন্মুখৰ পৰা এতিয়াই গুচি যোৱা। নগেনে আহক, আজি তোমাক কি অৱস্থা কৰোঁ চাই থাকিবা। গোটেই গাঁৱৰ মানুহ চি কৰি আছে। আমাৰ পৰিয়ালৰ মান সন্মান একোৱেই ৰাখা নাই তুমি। সম্পৰ্কীয় দাদা কৈ হেনে এইবোৰ লিলিমাই চলি আছিল দুইজনৰ মাজত। এতিয়া কিয় তোমাক বচাবলৈ অহা নাই, এৰি থৈ গুচি গৈছে? নগেন, তোমাৰ এনেকুৱা অৱস্থা কেনেকৈ হ'ল? আৰু তোমাৰ লগত এই মানুহজন কিয় আছে?
তুমি জানা নগেন, যোৱা ৰাতি তোমাৰ পত্নী এই মানুহজনৰ লগত পলাই গৈছিল আৰু ৰাতিপুৱা ঘূৰি আহিছে। তুমিতো সেইবোৰ একোৱেই নাজানা। কথা কোৱাৰ আগতে এবাৰ ভাবি চাব লাগে বৌ। আপুনি কিয় যি টি কৈ আছে? আৰু মোৰ পত্নী কেনেকুৱা সেইটো মই ভালকৈ জানো। আমি নাজানো, গোটেই গাঁৱৰ মানুহে জানে তোমাৰ পত্নী কেনেকুৱা, আৰু তুমি এতিয়া আমাক কৈ আছা আমি নাজানো বুলি। যোৱা ৰাতি নিজৰ অলংকাৰ লৈ হেনে তোমাৰ পত্নী এইজন ভাইকৰ লগতে পলাই গৈছিল। হ'ব বৌ, ইয়াত কৰি বেছি আৰু এটা কথাও নক'বা। আপুনি যিটো কথা নাজানা সেইটো কথাত ইমান বেছি কোৱাৰো দৰকাৰ নাই। নগেন, তুমি তোমাৰ মা সমতুল্য বৌ কেনেকৈ কৈ আছা? তুমিতো ঘৰতে নাছিলা, তুমি কেনেকৈ জানা? আৰু তোমাৰ এই অৱস্থা হ'ল কেনেকৈ? তুমি এনেকৈ দুখ পালা ক'ত? ৰশ্মি, ইহঁতৰ কথাত ইমান কাণ নিদিবা। ইহঁতে আচল ঘটনাটো নাজানে নহয়, সেইকাৰণে যি টি কৈ আছে। দাদা, বৌ, যদি মই কিবা ভুল কৰিছোঁ তেনেহ'লে মোক ক্ষমা কৰি দিবা, কিন্তু মই ৰশ্মিক নিজৰ ভণ্টিৰ নিচিনাই মানো। তোমালোকৰ দুজনৰ লিলিমাই গোটেই গাঁওখনে দেখিছে, এতিয়া আমাৰ চকুত ধূলি নিদিবা। হ'ব বৌ, আপুনি মোৰ ভাই সমতুল্য বন্ধুক আৰু মোৰ পত্নীক বহুত অপমান কৰিছে। ইয়াতকৈ বেছি মই এটা শব্দ শুনিব নোৱাৰিম আৰু। ইমান তিৰস্কাৰ কৰি কথা নকবা নগেন। তোমাৰ পত্নী কেনেকুৱা সেইটো মই নহয়, গোটেই ৰাইজে ক'ব। তেনেহ'লে যোৱা ৰাতি ক'ত গৈছিল তোমাৰ পত্নী নিজৰ অলংকাৰ লৈ হেনে? মই আজি দুদিনৰ পৰা কিডনেপ হৈছিলোঁ। মোক বচাবৰ কাৰণে ৰশ্মিয়ে নিজৰ অলংকাৰবোৰ বিক্ৰী কৰি দিছে। এয়া তুমি কি কৈ আছা নগেন? এইবোৰ সঁচা নেকি? বোৱাৰী দেখোন আমাক এইবোৰৰ কথা একোৱে কোৱা নাই। আপোনালোকে বহুত টেনশ্যন কৰিব, বহুত চিন্তা কৰিব, সেই বুলিয়ে ৰশ্মিয়ে একো কোৱা নাই। সেইবোৰ চব কিছু ৰাহুলৰ লগত মিলিহেনে কৰিছে। মোক কোনোবা সংগঠনৰ মানুহ বুলি কিছুমান মানুহে ভুলতে কিডনেপ কৰিছিল। তাৰপিছত সকলো যেতিয়া গম পাল, তাৰপিছত অলপমান পইচাৰ ডিমাণ্ড দিল আৰু মোক এনেকৈ বচাই লৈ আহিল ৰাহুলে। আৰু বৌ, আপোনাক মই এটা কথা কওঁ, ৰশ্মি যদি ইমান বেয়াই তিৰোতা হ'লে হয় তেনেহ'লে নিজৰ অলংকাৰ নহয়, মোৰ ভাগৰ সম্পত্তি বেচি মোক উদ্ধাৰ কৰি আনিল হয়, কিন্তু সেইখিনি কৰা নাই। নিজৰ অলংকাৰ বেচি মোক লৈ আহিছে। বোৱাৰী, তুমি আমাক ক্ষমা কৰি দিবা। নাজানো ভুলতে আমি তোমাক কি কি ক'লোঁ, সেইবোৰ একো মনত নাৰাখিবা। পাৰিলে মোক ক্ষমা কৰি দিবা। নাই নাই দাদা, আপুনি মোৰ দেউতাৰ সমতুল্য। আপুনি মোক এনেকৈ ক্ষমা নুখুজিব। মই জানো আপোনালোকে কথাটো জানা নাই, আৰু চব কিছু ইমান সোনকালে হৈ গ'ল, ময়ো আপোনালোকক জনাব ইমান সময় নাপালোঁ। শেষত মই কথাটো ৰাহুলক জনালোঁ, আৰু ৰাহুলৰ লগতে ৰাতি এনেকৈ ওলাই গ'লোঁ। মোক ক্ষমা কৰি দিব দাদা, মই এনেকৈ ৰাহুলৰ লগত যাব নালাগিছিল, সেইটো মই জানো। কিন্তু কি কৰিম, তেতিয়া আৰু মই উপায়েই বিচাৰি নাপালোঁ। কিডনেপাৰজন মোক ফোন কৰিছিল, নগেনৰ পৰা মোৰ নাম্বাৰ লৈছিল। তাৰপিছত মোক ফোন কৰি কিনে অলপ টকাৰ ডিমাণ্ড দিছিল, আৰু সেইকাৰণে মই অলংকাৰখিনি লৈ কেনে গ'লোঁ। ৰশ্মি, ময়ো তোমাক বহুত কিছু ক'লোঁ। বাইদেউ হিচাপত মোকো ক্ষমা কৰি দিবা। একো নহয় বাইদেউ, আপোনাৰ অধিকাৰ আছে মোক তেনেকৈ কোৱা, মই বেয়া পোৱা নাই। কিন্তু ময়ো আপোনালোকৰ পৰিয়ালৰে মানুহ, সেইকাৰণে বিপদৰ সময়ত মোক অলপ বিশ্বাস কৰিবা। ৰাহুল, তুমিও ক্ষমা কৰি দিবা। নগেন, আহা ভিতৰত আহা এতিয়া।